নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আমাৰ ইউটিউব চেনেল চেল্ফ ৰিয়েলাইজেশ্যন বা আত্ম উপলব্ধিলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে আমি সঘনাই ভগৱান, আৰাধ্য দেৱতা, গড, আল্লাহ, বাইকু বিভিন্ন নামাকৰণেৰে আমাৰ আৰাধ্যজনক বিচাৰি ফুৰোঁ। এতিয়া যদি মই প্ৰশ্ন কৰোঁ, আপুনি বাৰু কেতিয়াবা আপোনাৰ আৰাধ্যজনক দেখিছেনে বা আপোনাৰ ভগৱানক আপুনি দেখিছেনে? আপোনাৰ উত্তৰ হয়তো এটাই হ'ব, নাই দেখা। কিন্তু তেখেতৰ শক্তি অনুভৱ কৰোঁ, তেখেতক চিনি পাওঁ, এটা দৈহিক আকৃতি হিচাপে তেখেতক চিনি পাওঁ, বুজি পাওঁ, কিন্তু প্ৰকৃত অৱয়ব মই দেখা নাই। এতিয়া যদি মই আপোনাক কওঁ মই ভগৱানক দেখিছোঁ, সাক্ষাৎ দেখিছোঁ, শাশ্বত, তেখেতক দেখাই নহয়, তেখেতে মোক ভৰণ পোষণ কৰিছে, তেখেতক খাই মই জীয়াই আছোঁ, তেখেতৰ শক্তি উপভোগ কৰি মই জীয়াই আছোঁ, তেখেতৰ শক্তিৰ দ্বাৰা মই বস্ত্ৰ পৰিধান কৰি আছোঁ, তেখেতৰ শক্তি মই জল হিচাপে সেৱন কৰিছোঁ, খাৱন শোৱন সমগ্ৰ মোৰ জীৱনতে তেখেতৰ অসীম প্ৰভাৱ আছে। অৰ্থাৎ তেখেত অবিহনে মোৰ জীৱনে ব্যৰ্থ, অৰ্থাৎ মোৰ জীৱনৰ কোনো অস্তিত্ব নাথাকে। তেন্তে আহক, কোন সেই ভগৱান? তাক আপুনি সেইজন ভগৱান বুলি সেইজনক মানি ল'ব, যিজন ভগৱানে কোনো ব্যক্তি বিশেষ, কোনো সম্প্ৰদায়, কোনো অঞ্চল, কোনো ধৰ্মাৱলম্বী বা কোনো দেশৰ ব্যক্তিক তেওঁ পক্ষপাত নকৰে। তেওঁৰ দৃষ্টিত নাই কোনো শিখ, জৈন, হিন্দু, ইছলাম। তেওঁৰ দৃষ্টিত সমগ্ৰ জীৱ জগত, সমগ্ৰ প্ৰাণী জগত, সমগ্ৰ উদ্ভিদ জগত তেখেতৰ দৃষ্টিত সমান, একাকাৰ। আৰু যদি কয় কোন সেই ভগৱান, তেন্তে মই ক'ম এটা শব্দত আমাৰ সূৰ্য দেৱতা, সূৰ্য নাৰায়ণ, দেৱনাৰায়ণ, দিবাকৰ। অৰ্থাৎ আপুনি গভীৰভাৱে উপলব্ধি কৰি চাওকচোন, বা আপুনি কি খাইছে, কি পিন্ধিছে, কি সেৱন কৰিছে, সেয়া কেৱল মাত্ৰ আপুনি সূৰ্য দেৱতাৰ ঊৰ্জাহে গ্ৰহণ কৰি আছে। অৰ্থাৎ তেখেতৰ শক্তিহে বক্ষণ কৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত হৈ আছে। সেই সূৰ্য দেৱতাৰ দৃষ্টিত কোনো ধৰ্মীয় সংকীৰ্ণতা নাই, প্ৰকৃতি জগতৰ প্ৰতি কোনো ভেদাভেদ নাই। তেওঁ সকলোৰ বাবে একাকাৰ, তেওঁৰ দৃষ্টিত সকলো সমান। সেয়াই হ'ল আমাৰ আধ্যাত্মিকতা, অৰ্থাৎ আমাৰ আৰাধ্য দেৱতা। ধন্যবাদ।